নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৱে মই লক্ষ্মী ডেকা আপোনালোকক স্বাগতম জনাইছো মোৰ নিউ ইউটিউব চেনেল লক্ষ্মী ৱাৰ্ড্ৰবলে সো আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো কেইজমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা যি কিছু চাদৰ মেখেলা আপোনালোকে কম মূল্যতে ল'ব পাৰিব লগতে এনেকুৱা চাদৰ মেখেলাৰ ভিডিঅ' যদি আপোনালোকে আগলৈ চাবলৈ বিচাৰে তেনেহলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে বলো আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আপোনালোকক দেখুৱাম কেইজনমান নুনি চাদৰ মেখেলা আৰু প্ৰথমত চাদৰ মেখেলা হ'ব আপোনাৰ কিছু এনে ধৰণৰ ইয়াৰ পাৰিটো সুন্দৰ এখন পাৰিটো আপোনালোকে দেখিব পাব আৰু ইয়াত গুণাৰ ৱৰ্ক কৰা আছে লগতে কেইবাটাও কালাৰ কম্বিনেশ্যন আপোনালোকে দেখিব পাব আৰু লগতে আমি ইয়াত পাম এটা ধুনীয়া সাইড পাৰি য'ত আপোনালোকে পাব গোল্ডেন থকা ৱৰ্ক আৰু লগতে ইয়াত পাব এটা ব্লাউজ পিচ চাদৰখনৰ লগত হৈছে এখন মেখেলা নুনি চাদৰ মই কেইজনমান কালাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেইকেইযোৰ মই মেলি সম্পূৰ্ণ নেদেখাওঁ এনেদৰে আপোনালোকক দেখাম এইযোৰ কালাৰটো হৈছে কিছু এনেধৰণৰ আৰু এইযোৰ কালাৰ মই আপোনালোকক দেখাম সেইযোৰ কালাৰটো কিছু এনেধৰণৰ কিমান ধুনীয়া কালাৰখনৰ কম্বিনেশ্যনটো আপোনালোকে দেখিব পাব লগতে ইয়াৰ আৰু এটা কালাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই কালাৰটো হৈছে ইমান মৰম লগা যে আপোনালোকে এনেধৰণৰ কালাৰ ল'ব পাৰিব আৰু লগতে ইয়াৰ লগত আৰু এযোৰ মই আপোনালোকক দেখাব বিচাৰিছোঁ সেইযোৰ হৈছে এনেধৰণৰ যদিহে আপোনালোকৰ এনেকুৱা চাদৰ মেখেলা ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট এটা ল'ব আমালৈ প্ৰেৰণ দ্বিতীয়তে মই আপোনালোকক দেখুৱাব লৈছোঁ সেইযোৰ কাৰ্বি কটন চাদৰ মেখেলা য'ত আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণৰ কাৰ্বি কটন চাদৰ মেখেলা আৰু এই কেইযোৰ লগতে প্ৰথমযোৰ আৰু এতিয়া দেখুওৱা কেইযোৰ হৈছে হেণ্ডমেড চাদৰ মেখেলা আৰু ইয়াৰ লগতে পাব আপোনালোকে ব্লাউজ আৰু ইয়াৰ চাইড পাৰিটো এইটো হৈছে দেখা দিছোঁ এনেধৰণৰ আৰু লগতে পাব ইয়াত আপোনালোকে মেখেলাখন হৈছে কিছু এনেধৰণৰ খুলি নেদেখাওঁ আপোনালোকে তেনেকেই দেখাইছোঁ লগতে ইয়াৰ কেইটামান মই কালাৰ দেখুৱাম ইয়াৰ আন এটা কালাৰ মই আপোনালোকৰ আগত দেখুৱাব লৈছোঁ এই কালাৰটো হৈছে কিছু এনেধৰণৰ ইয়াৰ কেইবাটাও কালাৰ আপোনালোকৰ আগত মই দেখুৱাম আৰু এটা ইয়াৰ ধুনীয়া কালাৰ আছে সেই কালাৰটো হৈছে এনেধৰণৰ আৰু এয়া হৈছে সম্পূৰ্ণ হাতে বোৱা আৰু কেইটামান কালাৰ মই আপোনাক দেখুৱাই যাম এইযোৰ হৈছে কিছু এনেধৰণৰ আপোনালোকে ভাল পাব যদিহে আপোনালোকৰ ভাল লাগে চাদৰ কেইযোৰ তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰলৈ আমাক মেছেজ প্ৰেৰণ কৰিব আন এটা কালাৰ মই আপোনালোকক পুনৰবাৰ দেখুৱাব ল'ম সেই কালাৰটো হৈছে এনেধৰণৰ ইমান এটা ধুনীয়া কালাৰ যে দেখিলে পিন্ধো লাগি যাব যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ হোৱাটছএপ নম্বৰত আপোনালোকে প্ৰেৰণ কৰিব যদিও মই আপোনালোকক দেখুৱাব লৈছোঁ কেইযোৰমান এচি কটন চাদৰ মেখেলাটো প্ৰথমটো হৈছে এচি কটন চাদৰ মেখেলাৰ গ্ৰে কালাৰ আৰু এই গ্ৰে কালাৰ কম্বিনেশ্যনত থাকিব ইয়াত ৰেড আৰু গুণা ৱৰ্ক কৰা থাকিব আৰু চাদৰখন হৈছে কিছু এনেধৰণৰ আৰু ইয়াৰ লগতে পাব এখন ধুনীয়া সুন্দৰ মেখেলা আৰু লগতে ইয়াত পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ চাইড পাৰি ইয়াৰ কেইটামান কালাৰ মই আপোনালোকক দেখুৱাব বিচাৰিম সেই কালাৰকেইটা হ'ল এনেধৰণৰ সেইকেইটা মই আপোনালোকক খুলি নেদেখাওঁ কিন্তু এনেদৰে মই কালাৰকেইটা আপোনাক দেখুৱাই যাম ইয়াৰ ৱৰ্ক কি ধুনীয়া কৰা আছে আপোনাৰ দেখিলেই লওঁ লাগিব যদি আপোনালোকক ভাল লাগে তেনেহ'লে ইয়াৰ এটা স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ প্ৰেৰণ কৰিব আৰু এটা কালাৰ মই আপোনালোকক দেখুৱাম ইয়াৰো কালাৰ কম্বিনেশ্যনটো বহুতেই ধুনীয়া যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাক বাৰ্তা প্ৰেৰণ কৰিব আন এটা কালাৰ মই আপোনালোকক দেখুৱাব বিচাৰিম সেই কালাৰটো কিছু এনেধৰণৰ য'ত আপোনালোকে দেখিছে কি ধুনীয়া লাগিছে কালাৰটো ইয়াৰ কম্বিনেশ্যনটো কি ধুনীয়া হয় এনেধৰণৰ আৰু দেখুৱাব পাৰিম আৰু তাৰে এটা হৈছে এনেধৰণৰ ইয়াত মই সম্পূৰ্ণ মেলি নেদেখাওঁ যিহেতু সম্পূৰ্ণ মেলি দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই আপোনালোকক এনেদৰেই আধা দেখি দেখুৱাই দিছোঁ যদি আপোনালোকক পচন্দ হয় তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ প্ৰেৰণ কৰিব এই কালাৰটো হৈছে কিছু এনেধৰণৰ হালধীয়া আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনটো দেখিছে কি ধুনীয়া এটা উজ্জ্বল কালাৰ লগোৱাৰ লগে লগে কি এটা ধুনীয়া শ্বাইনিং আহে মুখত তো তেনেধৰণে আৰু কেইটামান কালাৰ মই আপোনালোকক দেখুৱাম ইয়াৰ কেইবাটাও কালাৰ আপোনালোকে দেখিব পাইছে কেইবাটাও কালাৰ কম্বিনেশ্যন আপোনালোকে দেখিব পাইছে কালাৰ সুন্দৰ এটা চাদৰ মেখেলাযোৰে এজনী ছোৱালী যিমান সুন্দৰ দেখায় সেই তেনেকুৱা চাদৰ মেখেলা আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াৰ পাছত মই দেখুৱাম আৰু এযোৰ চাদৰ মেখেলা সেইযোৰ হৈছে কিছু এনেকুৱা ধৰণৰ ইয়াৰ কালাৰটো আপোনালোকে চাব পাৰে ইয়াৰ কম্বিনেশ্যনটো আপোনালোকে চাব পাৰে গোটেইকেইযোৰ চাদৰ মেখেলাতে ইমান ধুনীয়া এটা কম্বিনেশ্যন আছে যাৰ কম্বিনেশ্যনটো দেখিবলৈ বহুতেই ধুনীয়া আৰু পিন্ধাৰ লগে লগে এটা নতুন
আৰু এটা ধুনীয়া লুক দিব আৰু চাদৰ মেখেলা বুলিলে আমাৰ অসমীয়া যদি চাদৰ মেখেলা যদি পিন্ধে তাৰ শোভাই বেলেগ হয় নহয় জানো লাষ্টত মই দেখুৱাব ল'ম আৰু চাদৰ মেখেলা এইযোৰো হৈছে কিছু এনেধৰণৰ ইয়াৰ কম্বিনেশ্যনটো চাওক হালধীয়া আৰু পিংক ৱৰ্কৰ কি ধুনীয়া এটা কম্বিনেশ্যন যদিহে আপোনালোকক ভাল লাগে তেনেহ'লে এটা ইয়াৰ স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ প্ৰেৰণ কৰিব চৰি মই লাষ্ট বুলি ক'লোঁ কিন্তু এটা থাকি গ'ল বেয়া নাপাব দেই কিন্তু লাষ্ট হৈছে এই কালাৰটো ইয়াতো হৈছে গ্ৰীণ আৰু য়েলো ৱৰ্ক থকা ধুনীয়া চাদৰ যদিহে আপোনালোকে বিচাৰে ল'ব বিচাৰে আমাৰ পৰা তেনেহ'লে স্ক্ৰীনশ্বট এটা ল'ব আমালৈ মেছেজ প্ৰেৰণ কৰিব 4 নম্বৰতে মই আপোনালোকক দেখুৱাব বিচাৰিম কেইটামান মিক্স পাটৰ চাদৰ মেখেলা আৰু প্ৰথমটো মিক্স পাটৰ চাদৰ মেখেলা হৈছে বগা বুলিলে এটা ধুনীয়া উজ্জ্বল কালাৰ আপুনি দেখিব পাইছে আৰু ইয়াৰ লগতে পাব মেখেলা আৰু মেখেলা লগতে পাব ব্লাউজ পিচ আৰু ইয়াৰ চাইড পাৰি ইয়াৰ আন কেইটামান কালাৰো আপোনালোকক মই দেখুৱাব বিচাৰিম সম্পূৰ্ণ খুলি নেদেখাওঁ যিটো সম্পূৰ্ণ খুলিলে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব সেইকাৰণে মই এনেদৰে আপোনালোকক দেখুৱাই দিছোঁ যদিহে আপোনালোকৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট এটা ল'ব আৰু ইউটিউবৰ স্ক্ৰীনত দিয়া নাম্বাৰটোলৈ প্ৰেৰণ কৰিব আন এটা কালাৰ মই দেখুৱাব লৈ আছোঁ যিটো কালাৰ হৈছে এনেধৰণৰ বগাৰ লগত ৰয়েল ব্লু কালাৰ কম্বিনেশ্যন আছে ইয়াৰ কালাৰটো হৈছে এটা ধুনীয়া কালাৰ যদি আপোনালোকক পচন্দ হয় তেনেহ'লে পলম নকৰি আমালৈ হোৱাটছএপ দিয়া নাম্বাৰটোত মেছেজ কৰিব আন এটা কালাৰ হৈছে এনেধৰণৰ ইয়াতো বগা ডাৰ্ক গ্ৰীণৰ কম্বিনেশ্যন আছে এটা ধুনীয়া কালাৰ কম্বিনেশ্যন যদি আপোনালোকক পচন্দ হয় তেনেহ'লে আমাক মেছেজ কৰিব কালাৰটো হৈছে এনেধৰণৰ ইয়াৰ ৱৰ্কটো ইয়াৰ কালাৰ কম্বিনেশ্যন হোৱাইটত থকা প্ৰত্যেকটো কালাৰ কম্বিনেশ্যনেই ধুনীয়া হয় লাষ্ট কালাৰটো হৈছে এইটো যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে আমাক মেছেজ কৰি জনাব যে কেনেকুৱা হৈছে আৰু লগতে আপোনালোকৰ যদি ল'ব বিচাৰে তেনেহ'লে আমালৈ হোৱাটছএপত এটা মেছেজ প্ৰেৰণ কৰিব 5 নম্বৰতে মই আপোনালোকক দেখুৱাব লৈছোঁ কেইযোৰমান কেঁচা পাটৰ পাৱাৰ লগা চাদৰ মেখেলা তাৰ প্ৰথমটো চাদৰ মেখেলা হৈছে এনেধৰণৰ আৰু ইয়াৰ ধুনীয়া ধুনীয়া গুণাৰ ৱৰ্ক কৰা আছে চাদৰখন হৈছে এনেধৰণৰ আৰু লগতে ইয়াৰ পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ চাইড পাৰি ব্লাউজ পিচটো ইয়াতে পাব আৰু লগতে চাইড পাৰিটো ইয়াতে পাব আৰু যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে আমাক এটা স্ক্ৰীনশ্বট পঠিয়াব আৰু দ্বিতীয়তে মই দেখুৱাব বিচাৰিম আন এযোৰ কেঁচা পাটৰ চাদৰ মেখেলা নেদেখাওঁ আপোনাক এনেধৰণে দেখাই যাম যদি আপোনালোকৰ কালাৰকেইটা পচন্দ হয় তেনেহ'লে আমালৈ হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব আন এটা কালাৰ হৈছে এনেধৰণৰ আৰু ইয়াত একেধৰণে ইয়াৰ কালাৰ কম্বিনেশ্যনো এনেকুৱা হ'ব ইয়াৰ ডিজাইনটো অলপ বেলেগ হ'ব আন এটা কালাৰ হৈছে কিছু এনেধৰণৰ ইয়াৰো কালাৰ কম্বিনেশ্যনটো বহুতেই ধুনীয়া কেঁচা পাটৰ যেতিয়া পিন্ধিবলৈ ছফ্ট হ'ব আৰু লগতে ইয়াৰ কাপোৰটো দেখিছে কিমান ধুনীয়া এটা কাপোৰ পিন্ধিবলৈ আৰাম হ'ব মই দেখুৱাই যোৱা যেতিয়া কালাৰ আপোনালোকৰ আগতে দেখুৱালোঁ ইয়াৰ সম্পূৰ্ণ একেই কিন্তু ইয়াৰ কেইটামান ডিজাইন চেঞ্জ আছে আপোনালোকে দেখিব পাৰিছে ইয়াৰ কালাৰ কম্বিনেশ্যন লগতে ইয়াৰ ডিজাইনকেইটা তো মই আৰু এযোৰ দেখুৱাব বিচাৰিম আপোনালোকক ইয়াৰ লগতে আপোনালোকে পাব চাদৰ আৰু ইয়াৰ ব্লাউজ আৰু ইয়াৰ চাইড পাৰি আনযোৰ হৈছে কিছু কালাৰ কম্বিনেশ্যন মই আগতে আপোনালোকক উল্লেখ কৰিছোঁ যে সম্পূৰ্ণ মেলি নেদেখাওঁ সম্পূৰ্ণ মেলি দেখিলে আমাৰ ভিডিঅ'টো বহুত ডাঙৰ হৈ যায় আৰু বেছি ডাঙৰ হৈ গ'লে দৰ্শকে চাবলৈ আপুনি পায় সেইকাৰণে আমি এইখন চাদৰ ধুনীয়াকৈ দেখাইছোঁ আৰু তাৰ বাকীখিনি আমি এনেদৰে খুলি তাৰ কালাৰকেইটাত কি কিনো কালাৰ আছে সেই কালাৰকেইটাহে আমি এড কৰিছোঁ আন এটা কালাৰ হৈছে কিছু এনেধৰণৰ আপোনালোকে দেখি ভাল পাব ইয়াৰ কালাৰ কম্বিনেশ্যনটো কি ধুনীয়া ৰঙা আৰু গুণা ৱৰ্ক কৰা আছে তো ইয়াৰো মই বেছি দেৰি নকৰোঁ আধাকৈ দেখুৱাই যাম যিহেতু সময় বুলি ক'লে সকলোৰে বাবে বহুত মূল্যৱান হয় নহয় জানো তো ইয়াৰ কালাৰটো হৈছে কিছু এনেধৰণৰ ইয়াতো গুণা ৱৰ্ক কৰা আছে দেখিবলৈও ধুনীয়া মন পচন্দৰ কালাৰ মতে আপোনালোকে পিন্ধিব পাৰিব তো ইয়াৰ আন এটা কালাৰ মই আপোনালোকক দেখুৱাম এনেধৰণৰ ইয়াতো গুণা কৰা আছে লগতে ব্লেকৰ ৱৰ্ক কৰা আছে দেখাত ইমানেই ধুনীয়া ব্লেক বুলি ক'লে আমি সকলোৰে ভাল লাগে ব্লেক বুলি ক'লে বেছি ভাগৰে প্ৰিয় হয় সেইকাৰণে ব্লেকত যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰলৈ স্ক্ৰীনশ্বট এটা ল'ব আৰু স্ক্ৰীনত দিয়া নাম্বাৰলৈ মেছেজ প্ৰেৰণ কৰিব লাষ্টৰ কালাৰটো হৈছে এই ধৰণৰ লাষ্টৰ কালাৰটো কম্বিনেশ্যনটো চাওক ই এটা ধুনীয়া এটা কম্বিনেশ্যন গুণা আৰু ৰঙা
ৱৰ্ক কৰা আছে যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ হোৱাটছএপৰ নাম্বাৰত এটা মেছেজ প্ৰেৰণ কৰিব শেষত কেইযোৰমান মই আপোনালোকৰ লৈ আহিছোঁ চাদৰ মেখেলা আৰু যিকেইযোৰ হৈছে পাৱাৰ আৰু ইয়াৰ কাপোৰটো আপোনালোকে চাব পাৰে ইয়াৰ ডিজাইনৰ কম্বিনেশ্যনটো চাব পাৰে ইমান ধুনীয়া আপোনালোকে মোক পিন্ধোতে দেখিব পাৰিছে যে কালাৰটো মোক কিমান উজ্জ্বল কৰি দেখুৱাইছে আৰু লগতে কাপোৰটো ইমান চফ্ট যে আপোনালোকে গৰম ঠাণ্ডা দুইটা দিনতে আপোনালোকে পৰিধান কৰিব পাৰিব আৰু ইয়াৰ লগতে পাব আপোনালোকে মেখেলা আৰু ইয়াৰ ব্লাউজ পিচ আৰু এইটো হৈছে ইয়াৰ চাইড পাৰ্ট আৰু এইখন হৈছে ইয়াৰ মেখেলা আপোনালোকে দেখিব পাইছে ইয়াৰ কালাৰ কম্বিনেশ্যনটো ইমান ধুনীয়া আৰু ইয়াৰ মেখেলাখনো হৈছে আহমদ লগত সকলোৱে পৰিধান কৰিব পাৰিব ইয়াৰ আন কেইটামান কালাৰ আপোনালোকক দেখুৱাম এইটো কালাৰো হৈছে কিছু এনেধৰণৰ ইয়াৰ কম্বিনেশ্যনটো হৈছে কিছু এনেধৰণৰ আৰু ইয়াৰ কাপোৰটো যেতিয়া চফ্ট হ'লে যিকোনো কাপোৰ যেতিয়া চফ্ট হয় পিন্ধিও আৰাম লাগে আৰু পিন্ধি যেতিয়া আৰাম লাগে তেতিয়াই আৰু ভাল লাগি যায় আমি আৰামদায়ক নিজে যেতিয়া কমফৰ্টেবল পোৱাকৈ আমি বস্তুবোৰ পিন্ধিব পাওঁ সেই বস্তুবোৰ বেছি দেৰি লাগে অৰ্থাৎ বেছি সময়লৈকে পিন্ধিবলৈ মন যায় ত' ইয়াৰ আন এটা কালাৰ হৈছে এনেধৰণৰ ইয়াৰ এইটো কালাৰ ইমান ধুনীয়া মই আপোনালোকক দেখাই দিছোঁ পোৱা নাই কালাৰ কম্বিনেশ্যনটো যিহেতু কালাৰটো আপোনালোকে নিজে চাওক নিজে চোৱাৰ পিছত ইয়াৰ কালাৰ কম্বিনেশ্যনটো গম পাই গৈছে যে ইমান ধুনীয়া এযোৰ চাদৰ মেখেলা আৰু যদি আপোনালোকক পচন্দ হয় তেনেহ'লে মই আগতেও কৈছিলোঁ এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ হোৱাটছএপৰ নম্বৰত প্ৰেৰণ কৰিব আন এটা কালাৰ হৈছে কিছু এনেধৰণৰ ইয়াৰ কালাৰ কম্বিনেশ্যনটো খুবেই ধুনীয়া দেখিছে যে ইমান ধুনীয়া কালাৰ কম্বিনেশ্যন প্ৰত্যেকযোৰ কাপোৰৰে এটা বেলেগ এটা ধুনীয়া লুক আছে ত' এইযোৰ কাপোৰৰ এটা লুক আছে আৰু ব্লেক আৰু হোৱাইট মোৰ প্ৰিয় দেই সেইকাৰণে মই এইযোৰ লৈছোঁ আৰু লগতে আপোনালোকৰো হয়তো বহুতে এনেকুৱা ব্লেক হোৱাইটৰ কম্বিনেশ্যন ভাল লাগিব পাৰে বা লাগে প্ৰায়যোৰ চাদৰ মেখেলা মই আপোনালোকক দেখুৱাব বিচাৰিম আৰু এইযোৰ হৈছে নুনি কটন চাদৰ মেখেলা আৰু ইয়াৰ কালাৰটো হৈছে গ্ৰে আৰু ইয়াৰ কম্বিনেশ্যনটো পাব হোৱাইট আৰু ৰেডত আৰু ইয়াৰ লগতে পাব ব্লাউজ পিচ কিন্তু ইয়াৰ ব্লাউজ পিচটো হ'ব হেভি ইয়াৰ এইটো দেখিছে আপোনালোকে ব্লাউজ পিচ এই ব্লাউজ পিচটো গোটেই হেভি হ'ব ইয়াত ৰেড আৰু হোৱাইটৰ কম্বিনেশ্যন আছে এটা ধুনীয়া কালাৰ কম্বিনেশ্যন আপোনালোকে দেখিব হ'ব আৰু এইখন হৈছে ইয়াৰ মেখেলা দেখিব পাইছে কিমান আহৰ বহুত ধুনীয়া এখন মেখেলা যদিহে আমাৰ চাদৰ মেখেলাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আগতো এনেধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু তেনেহ'লে আজিলৈ নমস্কাৰ